শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আজি এক সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ এই সংবাদমেলত দলৰ দুগৰাকী সম্পাদক ৰাজু ফুকন ডাঙৰীয়া আৰু চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। আমি কেইটামান অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় আজি এই সংবাদমেলৰ যোগেদি অসমৰ ৰাইজৰ আগত আমি উপস্থাপন কৰিব খুজিছোঁ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী, বিজেপি দলৰ কেইবাগৰাকীও মন্ত্ৰী বা তেওঁলোকৰ কেইবাগৰাকীও প্ৰবক্তাই এটা বিষয় মানুহৰ মাজলৈ আনি জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সময়ত যেনেকৈ বদৰুদ্দিন আজমলক তেওঁলোকৰ বি টিম হিচাপে ব্যৱহাৰ কৰি মানুহক জনগণক বিভ্ৰান্ত কৰি আছিলে, বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যিটো কুটিল ষড়যন্ত্ৰ আৰু ৰাজনীতিৰ আশ্ৰয় লৈছিলে, সেই একে ষড়যন্ত্ৰ আৰু ৰাজনীতি পুনৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কাম কৰা আমি দেখিবলৈ পাইছোঁ। সাম্প্ৰদায়িকতাৰ সকলো বিষয়ত যেতিয়া বিফল হৈছে, সকলো বিষয়ত যেতিয়া ধৰা পৰিছে জনগণৰ আগত অতি নিৰ্লজ্জভাৱে, তেতিয়া লগে লগে শেহতীয়াকৈ তেওঁ এটা বিষয় মানুহৰ মাজলৈ আহিছে। বিষয়টো হৈ গ'ল মাদানী। এতিয়া মাদানী কোন হয় সেই কথালৈহে আমি যাব খুজিছোঁ। আপোনালোকে জানে যে জমিয়ত উলেমা হিন্দ 1919 চনত যেতিয়া প্ৰথম জন্ম হৈছিলে, 2008 চনত এই জমিয়তটো দুটা ভাগত বিভক্ত হৈছে। দুগৰাকী ব্যক্তিয়ে ইয়াৰ নেতৃত্ব লৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীক যিগৰাকীয়ে গালি দি আছে সেইগৰাকীৰ নাম মেহমুদ মাদানী। জমিয়ত উলেমা হিন্দৰ যিগৰাকী সভাপতি মেহমুদ মাদানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ এজেণ্টে এই গোটেই কথাক বিভ্ৰান্তি কৰিবৰ কাৰণে ফটো আকৌ বেলেগ এগৰাকী মাদানী লগাই দিয়ে। এইকেইদিন চাব টিভিবোৰত, মই গোটেই কথাবোৰেই ক'ম। এতিয়া মেহমুদ মাদানী কোন? জমিয়ত উলেমা হিন্দৰ অসমৰ সভাপতি যিগৰাকী আছে, বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী হৈ গ'ল মেহমুদ মাদানী। এতিয়া লিংকটো আপোনালোকে গম পাইছেনে? যিটো জমিয়তৰ অসমৰ সভাপতি বদৰুদ্দিন আজমল চাহাব, যি বদৰুদ্দিন আজমল চাহাবক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই এফালে ব্যৱসায়ো চলাব দিছে, আনফালে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰিছে, হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰি ভোটটোও লৈ আছে, নিৰ্বাচনৰ বৈতৰণি পাৰ হৈও আছিলে। আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে এওঁ বিজেপিৰ এজেণ্ট, এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। এতিয়া আমাৰ হাতত যিবোৰ তথ্য আছে গোটেইবোৰ কৈ দিওঁ। প্ৰথম হৈ গ'ল, এইজন মেহমুদ আদানী কোন? ভাৰতবৰ্ষৰ এই বিজেপি দলৰ জন্মলগ্নৰ কথা জানে নহয়। তেওঁলোকৰ পিতৃ সংগঠন জনসংঘই 1977 চনত যেতিয়া চাৰিটা ৰাজনৈতিক দল লগ লাগি তেওঁলোকে জনতা দল গঠন কৰিছিলে। জনতা দলৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিলে চৌধুৰী চৰণ সিং। চৌধুৰী চৰণ সিং ইয়াৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত 1980 চনত জনতা দলৰ পৰা ওলাই আহি বিজেপি নতুনকৈ গঠন কৰিছে। আৰু এই যিটো জনসংঘৰ পৰা জন্ম হোৱা জনতা দলৰ প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পুত্ৰৰ নাম হ'ল অজিত সিং, যি অজিত সিঙে 1996 চনত তেওঁলোকে RLD যিটো ৰাষ্ট্ৰীয় লোকদল এইটো গঠন কৰিছিল। তাৰমানে RLD এতিয়াও NDA এলায়েন্সত আছে। RLDৰ পৰা এই মেহমুদ মাদানীয়ে 2006 চনৰ পৰা 6 বছৰৰ কাৰণে ৰাজ্যসভাৰ সাংসদ হৈছিল। গতিকে কথাটো গম পাইছে নহয়, মেহমুদ মাদানী কোন? 2006 চনৰ পৰা RLD যিটো আজিও NDAৰ অংশীদাৰ, সেই RLD জন্ম দিছিলে চৌধুৰী চৰণ সিঙৰ পুত্ৰ অজিত সিঙে। সেইটো আজিও তেওঁলোকৰ NDAৰ অংশীদাৰিত্ব আছে। আৰু সেই RLDৰ পৰা 2006 চনৰ পৰা মেহমুদ মাদানী ৰাজ্যসভাৰ সাংসদ হৈছিল। তাতকৈ ডাঙৰ কথা, তেওঁলোকৰ লগত থকা সম্পৰ্ক মই আপোনালোকক দেখুৱাম, কাৰণ কেইখনমান ফটো চাই লওক। এয়া বদৰুদ্দিন আজমল আৰু এয়া মেহমুদ মাদানী। আচ্ছা, মেহমুদ মাদানীৰ সম্পৰ্কটো ইমান তলতে সীমাবদ্ধ হৈ থকা নাই। তাৰ আগত তেওঁৰ পিতৃৰ লগত বাজপেয়ীৰো সম্পৰ্ক আছিল। এয়া চাই লওক।
তাতকৈও ডাঙৰ সম্পৰ্ক তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ লগত 2017 চনত সাক্ষাৎ কৰিছিলে এখন ফটো চাই লওক 25 গৰাকী ব্যক্তিৰ প্ৰতিনিধি মেহমুদ মাদানী 2017 চনত গৈ তেওঁক সাক্ষাৎ কৰিছিলে সাক্ষাৎকৰ এই গোটেই দলটোত বদৰুদ্দিন আজমল সাহাবো আছিলে হেতু ডাঙৰ কথা নহয় তাতকে আগত সম্পৰ্ক 2001 চনত আপোনালোকে জানে যে ভুজত এটা ডাঙৰ ভূমিকম্প হৈছিল ভূমিকম্পত প্ৰায় 20,000 মানুহ মৃত্যুমুখত পৰিছিল অত্যন্ত ভাৰতবৰ্ষৰ গোটেই যাত্ৰাটোত এটা অতি হুকাবহ ঘটনা তাত 4 লাখতকৈ বেছি ঘৰ ধ্বংসপ্ৰাপ্ত হৈছিল ধ্বংসস্তূপত পৰিণত হৈছিল এই 4 লাখ ঘৰ বনোৱাৰ ঠিকা কাক দিছিলে গম পায়নে আপোনালোকে জানি সকলোৱে আচৰিত হ'ব এই 4 লাখতকৈ বেছি ঘৰ বনোৱাৰ ঠিকা মেহমুদ মাদানী আৰু সেই জমিয়ত উলেমা হিন্দক বিজেপিয়ে দিছিলে গতিকে বিজেপিৰ লগত যিটো সম্পৰ্ক সেই সম্পৰ্ক আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ আপোনালোকৰ আগত উন্মোচিত কৰিছোঁ আৰু বদৰুদ্দিন আজমল সাহাবৰ লগত আমাৰ মেহমুদ মাদানীৰ সম্পৰ্ক হ'ল যিটো দাৰুল উলেমা দেওবন্দ মাদ্ৰাছা য'ত আছে তাতে দুইজনে একেলগে পঢ়িছিলে গতিকে বিৰাট গোপন সম্পৰ্ক আৰু এতিয়া ময়ো অসমৰ মুখ্যমন্ত্ৰী ইমান মানে কি হৈছে গম পোৱা নাই তেওঁ যে ইমান দিনে দিনে বৰ দুৰ্বল হৈ পৰিছে ইমান দুৰ্বল ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে মই ভবাই নাছিলোঁ এই যে বদৰুদ্দিন আজমল সাহাবৰ নকল লৈয়ে যে মেহমুদ মাদানী এই কথাটো কৈছে এই কথা প্ৰমাণ হৈ গ'ল স্ক্ৰিপ্টেড চিত্ৰনাট্য ইয়াত ৰচনা কৰা হৈছে বদৰুদ্দিন আজমলে ৰচনা কৰিছে অভিনয় কৰিছে মেহমুদ মাদানীয়ে আৰু অসমতো বহুত অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে সেই অভিনেতা অভিনেত্ৰীসকলে আজমল সাহাবৰ নিৰ্দেশনা মৰ্মে আজমল সাহাবৰ চিত্ৰনাট্য মৰ্মে আৰু মেহমুদ মাদানীৰ নিৰ্দেশনা মৰ্মে অসমতো তেওঁলোকে নচা আৰম্ভ কৰিছে এই চিত্ৰনাট্য এই নাটক বন্ধ হ'ব লাগিব আৰু এই মেহমুদ মাদানী আজমল সাহাবৰ এজেণ্ট সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এই মেহমুদ মাদানীক এনেকৈ আমন্ত্ৰণ জনাই যে অনা হৈছে এখন নাটক সৃষ্টি কৰিব খোজা হৈছে সেইটো অসমৰ জনগণৰ আগত মই দাঙি ধৰিছোঁ তুলি ধৰিছোঁ গতিকে ৰাইজে বিচাৰ কৰাৰ দায়িত্ব ৰাইজৰ আৰু আপোনালোকক ৰাইজক আহ্বান জনাইছোঁ এই যিটো সাম্প্ৰদায়িকতাৰ খেল খেলিব খুজিছে যিবোৰ খেলৰ অংশীদাৰিত্ব আছে আজমল সাহাবৰ লগত আজমল সাহাবৰ পৰিয়ালৰ লগত আজমল সাহাবৰ দিল্লীৰ তেওঁলোকৰ নেতা মেহমুদ মাদানীৰ লগত এইবোৰ মানুহৰ সম্পৰ্ক দীঘলীয়া যিটো সম্পৰ্ক NDA বিজেপি বাজপেয়ী মোদী হিমন্ত বিশ্ব শৰ্মা অগৰৰ ব্যৱসায়ীৰ বিজনেছ এইবোৰ যে সম্পৰ্ক দীঘলীয়া এই কথা ৰাইজে বুজা দৰকাৰ এতিয়া শেহতীয়াকৈ আজমল সাহাবৰ পাৰফিউমৰ সেন্ট কমি আহিছে ভেজাল সেন্ট মানুহে লাহে লাহে গম পোৱাৰ লগে লগে এতিয়া মেহমুদ মাদানীৰ পাৰফিউম আনি অসমৰ মানুহৰ মাজত বিষবাষ্প বিয়পাই দিবলৈ হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে গতিকে হিমন্ত বিশ্ব শৰ্মাই আৰু ইমান দুৰ্বল ৰাজনীতি কৰিব বুলি অসমৰ ৰাইজে আমি অন্ততঃ ভবা নাছিলোঁ ধৰা পৰা ৰাজনীতি যে এনেকৈ কৰিব পাৰে এইকেইদিন খুব মানে উৎপাত লগাইছে মানুহবোৰে ভাবিছোঁ যে এইটো মানে এটা এজেণ্ডা আকৌ আগৰ পুৰণা অচিনাকি মুখ কামত নিদিলে বেলেগ শব্দ এটা ব্যৱহাৰ কৰিছিল এইটো কামত নিদিলে তাৰ আগৰ বেলেগ বেলেগ কথা বতৰাবোৰ কামত নিদিলে এটা বিশেষ সম্প্ৰদায় কামত নিদিলে আমি মৌলিক প্ৰশ্নটো যেতিয়া কৰি আছোঁ যে বিদেশী হয় যদি কৰায়ত্ব কিয় কৰা নাই ডিটেনশ্যন কেম্পত কিয় ৰখা নাই বিতৰণ কিয় কৰা নাই বিদেশীসকলক কিয় আপোনালোকে পইচা পাতি দি সহায় কৰি আছে বিদেশীসকলক কিয় মাটি দি আছে বিদেশীসকলক বিদেশী বুলি যদি কৈ আছে উৰিয়াম ঘাটত তেওঁলোকক কিয় মাটি দিছিলে তেওঁলোকক কিয় স্কুল দিছিলে তেওঁলোকক কিয় লাইট দিছিলে তেওঁলোকক কিয় অমৃত সৰোবৰ দি আছিলে তেওঁলোকক কিয় অৰুণোদয় আঁচনি দি আছিলে তেওঁলোকক কিয় জল জীৱন মিছনৰ সুবিধা দি আছিলে এই কথা বতৰা কোনে দিছে তেওঁলোকৰ এইবোৰ সেই গোটেই বিষয়বোৰলৈ মই আহিম এতিয়া মেহমুদ মাদানীৰ বিষয়টো শেষ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা দুদিনমানৰ আগত নলবাৰীলৈ যেতিয়া গ'ল বহু মহিলা দেখি ক'ব নোৱাৰা হৈ ক'লে যে তেওঁলোকে সাম্প্ৰদায়িকতা কৰি হেনো বিজেপিৰ এইটো হেনো তেওঁলোকৰ চৰিত্ৰই তেওঁলোকৰ বোলে এইটো তেওঁ নীতিয়ে দেশৰ সংবিধানৰ নামত শপত খাইছে শপত বাক্যটো যোৱা কিছুদিনৰ আগত সংবাদ মাধ্যমৰ আগত আমি পঢ়ি দিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া শপত লয়
যিটো শপত বাক্য এইটো আপোনালোকৰ আগত পঢ়ি দিছিলোঁ আৰু তাত কি কৈছে তাত কৈছে যে কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ দুৰ্বলতাও নাথাকিব বিদ্বেষো নাথাকিব সকলোকে সমতাৰ দৃষ্টিৰে সমমৰ্যাদাৰে সকলোৱে ন্যায় আৰু সাংবিধানিক দিয়া বিধিসন্মতভাৱে তেওঁলোকে কাম কাজ কৰিব এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদত থকাৰ পাছত সাম্প্ৰদায়িকতা আমি কৰোঁৱে বুলি কেনেকৈ ক'ব পাৰে তাৰ পাছত আকৌ কৈছে যে তথাপিও আমি সমতাৰে চাওঁ সাম্প্ৰদায়িকতা যেতিয়া কৰিব তেতিয়া সমতাৰ দৃষ্টিৰে কেনেকৈ চাব পাৰিব আমি সেইকেইটা কথা বাৰু ৰাইজে বিচাৰ কৰিব কিন্তু মোক কৈছে যে আমি হেনো বোলে তুষ্টিকৰণ কৰোঁ তুষ্টিকৰণ কোনে কৰে এইটো আমি দেখুৱাই দিওঁ তুষ্টিকৰণ কোনে কৰে কোনে কৰি আহিছিল এইটো চাই লওক এবাৰ তুষ্টিকৰণ আৰু তুষ্টিকৰণ কোনে কৰে এইটো চাওক এইবোৰ অকণমান দেখুৱাই দিয়ক ৰাইজক তাৰপিছত আৰু এটা আপোনালোকক ভিডিঅ' মই শুনাই দিব কৈছোঁ আপোনালোকে শুনিছে তথাপিও আৰু এবাৰ শুনক ভাল লাগিব নহয় জানো অসমৰ মুখ্যমন্ত্ৰীৰ এখন মুখেই হয় নে বেলেগ কিবা এইটো অলপ জনা দৰকাৰ আমাৰ ইছলামী সমাজ সেই সমাজৰ সমস্যাৰ ওপৰতো আমি ইয়াত আলোচনা কৰিছোঁ আৰু পবিত্ৰ আল্লাহৰ বাণী হযৰত বিশ্বনবী হযৰত মহম্মদে আমাৰ বাবে লৈ আহিছিল তাৰো কথা আমাৰ বিভিন্নজন বক্তাই ইয়াতে আলোচনা কৰিছে মই দুআষাৰ কথা ক'ব খুজিছোঁ এইটোৱেই যে পৃথিৱীত যিমান ধৰ্ম আছে হিন্দু ধৰ্ম আছে খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্মগ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ পবিত্ৰ কোৰাণ শ্বৰীফত প্ৰথম শব্দটোৰ পৰাই শেষলৈকে এই পবিত্ৰ কোৰাণ শ্বৰীফে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি আহিছে আৰু এই পবিত্ৰ ইছলাম ধৰ্মৰ এজন পবিত্ৰ সেৱক হিচাপে এজন সদস্য হিচাপে এই যিটো জ্ঞানৰ যি পৰম্পৰা বা শিক্ষাৰ যি পৰম্পৰা ইয়াক ধৰি ৰখাটো আমাৰ আটাইৰে আমাৰ দায়িত্ব বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ দায়িত্ব জ্ঞান বুলি কওঁতে আমি সকলোৱে জানো যে আমাৰ বিশ্বনবী হযৰত মহম্মদে জ্ঞানৰ বাবে ইছলাম ধৰ্মী লোকক প্ৰয়োজন হলে চীন দেশলৈ যাব কৈছিল আৰু তেখেতে ইমানলৈকে কৈছিল যে এজন জ্ঞানী লোকৰ কলমৰ যি মূল্য সেই কলমৰ মূল্য এজন শ্বহীদৰ মূল্যতকৈ শ্বহীদৰ তেজৰ মূল্যতকৈও বেছি তেখেতে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল আৰু সেইকাৰণে আমাৰ যি এই মাদ্ৰাছা আমাৰ যি পবিত্ৰ যি ইছলামিক শিক্ষাৰ যি মেইন কেন্দ্ৰ এই মাদ্ৰাছাবিলাকৰ পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আদি প্ৰয়োজন আছে আজি আমাৰ সমাজখনত আটাইতকৈ প্ৰয়োজন হৈছে যে আধ্যাত্মিক শিক্ষা আমাৰ সমাজখনত আমাৰ মানুহ আগবাঢ়িছে মানুহৰ গাড়ী হৈছে মানুহ প্লেনত অহা যোৱা কৰিব পৰা হৈছে মানুহৰ টকা পইচা হৈছে কিন্তু আধ্যাত্মিক শিক্ষা নোহোৱা কাৰণে মানুহে যিটো নিজৰ আটাইতকৈ ডাঙৰ চৰিত্ৰ মানুহ বুলি ক'লে যি বুজা যায় সেই মানুহৰ চৰিত্ৰটো লাহে লাহে মানুহে হেৰুৱাই পেলাইছে আজি মানুহে এই আধ্যাত্মিক শিক্ষাৰ অভাৱৰ কাৰণে মানুহে নিজৰ দেউতাক মাকৰ মূল্য বুজি নোপোৱা হৈছে মানুহে নিজৰ ভাই ককাৰ মূল্য বুজি নোপোৱা হৈছে মানুহে সমাজৰ মূল্য বুজি নোপোৱা হৈছে মানুহে দেশৰ মূল্য বুজি নোপোৱা হৈছে মানুহে ধৰ্মৰ মূল্য বুজি নোপোৱা হৈছে সেইকাৰণে আজি আমি কি ধৰ্মতে পালন নকৰোঁ কিয় প্ৰতিটো ধৰ্মই আমাক যে আধ্যাত্মিক শিক্ষা দিছে সেই আধ্যাত্মিক শিক্ষাৰ আজি আমি গুৰুত্ব অনুভৱ কৰাৰ সময় আহি পৰিছে আৰু আধ্যাত্মিক শিক্ষা হ'ব নহয় বহুত শুনিলে আপোনালোকে এটা চিন্থেচিছ বা এটা মিক্স গতিকে তুষ্টিকৰণ কোনে কৰে কেনেকৈ কৰে আপোনালোকে সকলোৱে দেখিছে ঢিঙলে গৈ কাৰ ভোট বিচাৰিছিলে সেইটো কথাও দেখিছে বা বিভিন্ন সময়ত যিবোৰ কথা কৈছে তেওঁ ভোটৰ কাৰণে এইবোৰ কথা অসমৰ ৰাইজৰ নখদৰ্পণত আছে হাতে হাতে আছে গতিকে আমি তেওঁ তুষ্টিকৰণৰ তেওঁহে আচলতে হেডমাষ্টাৰ এই কথা সকলোৱে জানে আৰু অকল তুষ্টিকৰণেই নহয় অসমত পৰিয়ালবাদৰ যিটো ৰাজনীতি সেই ৰাজনীতিৰ
আচলতে অতি শক্তিশালীভাৱে আৰম্ভণি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কাৰোবাৰ ল'ৰা কেতিয়াবা নিৰ্বাচনলৈ আহে, তাত পৰিয়ালবাদৰ গোন্ধ হিমন্ত বিশ্ব শৰ্মাই দেখে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো পৰিয়ালবাদ কৰে, সেই পৰিয়ালবাদটোত নিজে মুখ্যমন্ত্ৰী বা মন্ত্ৰী হোৱাৰ উপৰিও পৰিয়ালবাদৰ যোগেদি নিজৰ পত্নীক কেনেকৈ ধনী কৰিব পাৰে, নিজৰ ল'ৰাক কেনেকৈ 17টা কোম্পানীৰ মালিক বনাব পাৰে, লগত থকা গোটেই মানুহবোৰক এই ভট্টাচাৰ্য উপাধিৰ মানুহগৰাকী, এই যে বিহপুৰী আপোনালোকে জানে নহয় চহী মাৰে, সেইসকলক কেনেকৈ ধনী কৰিব পাৰে, আৰু বিভিন্ন ধৰণৰ এনেকুৱা মানুহসকলক কেনেকৈ ধনী কৰিব পাৰে, পৰিয়ালবাদ কেনেকৈ কৰা হয়, এইটো হিমন্ত বিশ্ব শৰ্মাই খুব ভালকৈ জানে বা এইটোৱে কৰি আহিছে। এতিয়া তেওঁৰ পৰিয়ালবাদৰ কথা যেতিয়া কয়, বাগানৰ কথা আহে, বিদ্যালয়ৰ কথা আহে, ৰিজৰ্টৰ কথা আহে, গ্ৰীণ বাছৰ কথা আহে, আন বহু কথা, চেনেলৰ কথা আহে, পেপাৰৰ কথা আহে, বহুত কথা আহে। গতিকে তেওঁ তুষ্টিকৰণো কৰে আৰু পৰিয়ালবাদো কৰে। অসমত পৰিয়ালবাদ কৰা, এতিয়া আকৌ মানুহে কৈছে যে তেওঁ আকৌ বৰ্ণবাদো কৰিবলৈ আৰম্ভ কৰিছে। গতিকে গোটেই সংস্কৃতিবোৰ অসমৰ মানুহৰ মাজলৈ, যিবোৰ অসমত নাছিলেই, সেইবোৰ আনিবলৈ এতিয়া চেষ্টা কৰিছে। গতিকে আমি সেইটো বিষয়লৈ বৰকৈ নাযাওঁ, অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আমি আহিব খুজিছোঁ। এই বিষয়টো হ'ল শেহতীয়াকৈ যিটো উৰিয়াম ঘাট, গোলাঘাটৰ উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ হ'ল, তেওঁ সাংঘাতিক এটা মানুহক এটা ব্যাপক প্ৰচাৰ দিলে আৰু আমাকো কৈছিলে যে এফিডেভিট এখন কৰি দিয়ক উৰিয়াম ঘাটত যে আমি আদানীক মাতি দিম বুলি। এতিয়া আমি উৰিয়াম ঘাট আৰু ইয়াৰ ওচৰে পাজৰে অঞ্চলসমূহত চলি থকা যিবোৰ কাণ্ড কাৰখানা, এইটোকে আমি ক'ব খুজিছোঁ। প্ৰথম হ'ল যে এই যি উৰিয়াম ঘাটৰ ওচৰে পাজৰে থকা যিকেইটা অঞ্চল আছে, সেই য'ত যোৱা কিছুদিনৰ আগত তেওঁলোকে উচ্ছেদ কৰিলে আৰু তাত গছপুলি ৰুম বুলি কৈছিলে, আৰু গছপুলি ৰুবলৈ গৈছিলেও আমাৰ এগৰাকী মন্ত্ৰী, আপোনালোকে সকলোৱে জানে, চন্দ্ৰমোহন পাটোৱাৰী, আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী। এতিয়া তেওঁলোকে তালৈ যোৱাৰ পাছত কি অৱস্থা হ'ল এইটো আপোনালোকে দেখিছে। উপ মুখ্যমন্ত্ৰীগৰাকীয়েতো ইমানলৈকে গৈ ক'লে যে তাত যদি পোষ্ট যদি পুতে বা ফেঞ্চিং যদি দিয়ে, মই আহি ওপৰাই দিম। এতিয়া আমাৰ লগত দুখনমান ছবি আছে, আপোনালোকে তাৰমানে সেইদিনাখন গছপুলি ৰুবলৈ একেবাৰে ৰেডিয়ে আছিলে। এইটো আমাৰ যিগৰাকী ৱাই পেট্ৰন, যিগৰাকী তেওঁৰ কাৰণে গছপুলিটো ৰেডি হৈ আছিলে, চব ৱাই পেট্ৰন, গছপুলি একদম হেৰি চেৰি লগাই গছপুলিটো ৰেডি কৰি ৰাখিছিলে। তাৰ পাছত এইটো আমাৰ পাটোৱাৰী ডাঙৰীয়াৰো আছে এটা, কিকনৰো আছে, কিকনৰ নামতো পুলি ৰেডি হৈ আছে। তাৰ পাছত আপোনাৰ পাটোৱাৰী চাহাবৰটো অলপ বহল কৰি দিব লাগে, মই ভালকৈ চাব, এইটো পুলি, এইবোৰ ৰুবলৈ গৈছিলে। ৰুবলৈ যোৱাৰ পিছত কি হ'ল কি নহ'ল আপোনালোকে সকলোৱে সংবাদ মাধ্যমে গোটেই কথাবোৰ প্ৰকাশ কৰিছে। আমি আপোনালোকক তথ্য সহকাৰে কৈছোঁ, এক ছেক্টৰত প্ৰায় 18,000 হেক্টৰ মাটি ইতিমধ্যে নগাই দখল কৰিলে, প্ৰায় 18,000 হেক্টৰ মাটি। বি ছেক্টৰত প্ৰায় 25,000 হেক্টৰ মাটি ইতিমধ্যে নগাই দখল কৰিছে। এতিয়া চি ছেক্টৰত য'ত বহু মাটি নগাই দখল কৰি আছে, তাত ইতিমধ্যে BOP বনাইছে, তেওঁলোকে বনাইছে। আৰু এতিয়া উৰিয়াম ঘাটত তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ কথা ক'লে, এতিয়া এই যে মাটিবোৰ দখল কৰি আছে, মুখ্যমন্ত্ৰীক শক্তিশালী কৈছে, মোৰ সমান শক্তিশালী কোন আছে? এতিয়া মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি যদি শক্তিশালীয়ে হয় তেতিয়াহ'লে অন্ততঃ আমাক উৰিয়াম ঘাটৰ মাটিখিনি ৰক্ষা কৰি দিব লাগিছিলে। এতিয়া উৰিয়াম ঘাটত য'ত উচ্ছেদ কৰিছিলে সেই মাটি এতিয়া নগাই ল'বলৈ ইতিমধ্যে তেওঁলোকে যুঁজ আৰম্ভ কৰিছে, আহি দম দিছে। তাত আহি তেওঁলোকে বন্দুক লৈ আহি গছপুলি নুৰুবলৈ ইতিমধ্যে সকিয়নি দিছে। মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ'ব লাগিব বুলি কৈছে। মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ'লে তেওঁলোকে ক'ব যে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে, তাৰমানে স্থিতাৱস্থা বাহাল ৰাখিব লাগে বুলি কোৱা পিছদিনাখনৰ পৰাই সেই মাটি নগাই দখল কৰিবলৈ আৰম্ভ কৰিব। এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, চি ছেক্টৰৰ 18,000 হেক্টৰ মাটি তেওঁ আমাক আনি দিয়ক নগৰাহাটৰ পৰা, 25,000 হেক্টৰ মাটি বি ছেক্টৰ আনি দিয়ক, চি ছেক্টৰত য'ত BOP বহাইছে এইবোৰ ভাঙি দেখুৱাওক, আৰু চি ছেক্টৰত য'ত দখল কৰিলে নগাই এইবোৰ উচ্ছেদ কৰি দিয়ক, আৰু গছপুলি ৰুৱক। আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, তাত গছপুলি যদি ৰুব পাৰে, মুখ্যমন্ত্ৰী নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি বা এই মাটিসমূহ যদি আনি দিব পাৰে, তেতিয়া তেওঁক আমি শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে আমি গণ্য কৰিম। 1979 চনৰ 4 ডিচেম্বৰ তাৰিখে চুঙাজানত নগাই আক্ৰমণ কৰি প্ৰায় বহু মানুহক হত্যা কৰিছিলে।
1985 চনৰ জুন মাহত মেৰাপানীত নগা আক্ৰমণ হৈছিল। 2014 চনত উৰিয়াম ঘাটৰ চেইনপুৰ আৰু চেতিয়াগাঁৱত নগাই আক্ৰমণ 17 জন মানুহক নগাই হত্যা কৰিছিল আৰু 500তকৈ অধিক ঘৰ জ্বলাই দিছিল। এয়া হ'ল আমাৰ ইতিহাস। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদ কৰাৰ পাছত আমাৰ মাটি এতিয়া নগাক আত্মসমৰ্পণ কৰি দি দিবলৈ ওলাইছে। আৰু উৰিয়াম ঘাটৰ এই যিবোৰ ঠাইত উচ্ছেদ কৰিলে তাত চলি থকা চৰকাৰী কাম কাজৰ নমুনা আমি দিব খুজিছোঁ। আপোনালোকে আমাৰ হাতত তথ্য যিটো আহি পৰিছে, ইয়াত বিভিন্ন মানুহৰ নামৰ তালিকা, লেণ্ড অ'নাৰবোৰৰ নামৰ তালিকা ইয়াত আছে। এইখন চাব, ইয়াত লেণ্ড অ'নাৰ, তাৰমানে লেণ্ড অ'নাৰ মানে তেওঁলোকৰ পট্টা আছিলে চাগে, লেণ্ড অ'নাৰ বুলি লেণ্ড অ'নাৰ বুলি ইয়াত লিখি দিছে। ইয়াত এই লেণ্ড অ'নাৰ, ইয়াতে প্ৰায় লেণ্ড অ'নাৰ নাম সৰু সৰুকৈ লিখা আছে, চব ধৰিব নোৱাৰি। হজৰত আলী নাম আছে, কোনোবা বিমল বুলি এগৰাকী মানুহৰ নাম আছে, হৰজব আলী আছে, নুৰুল হক আছে, ইয়াত জাকিৰ আলী আছে আৰু ইয়াত ইমৰান আলী। এইবোৰ চবৰে 1 হেক্টৰ মাটি। ইয়াতে লোকেশ্যনবোৰো দিয়া আছে, ঠাইবোৰ দিয়া আছে য'ত অমৃত সৰোবৰ আঁচনিৰে তাত পুখুৰী খন্দাইছিলে। আৰু এইফালে ঠিকাদাৰবোৰৰ নামো আছে, এইবোৰ ঠিকাদাৰৰ নাম। এইবোৰ যদি চাই ইয়াত আপুনি দেখিব যে এইটো কোনোবা এটাই প্ৰমোদ স্বৰ্গীয়াৰীয়ে কৰিছে, ৰাজু শ্ৰেষ্ঠই ক'ৰবাত খান্দিছে। আচ্ছা, সেইবোৰততো বাৰু বহুত কাহিনী আছে, সেইবোৰ কাহিনী আপোনালোকেও ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰিলে দেখা পাব। কিন্তু এই যে অমৃত সৰোবৰ খান্দিবৰ কাৰণে যেতিয়া এপ্ৰুভেল কৰিছে, ইয়াত লিখা আছে, এখন নটিফিকেশ্যন ষ্টেট গভৰ্ণমেণ্টৰ আছে, ইয়াত লিখিছে যে অমৃত সৰোবৰ স্কিমছ হুইচ আৰ ডিউলি এপ্ৰুভড বাই অনাৰেবল লোকেল MLA, তাৰমানে বিশ্বজিৎ ফুকনে এপ্ৰুভ কৰি দিছে। আৰু ইয়াত তলত যিটো ব্লক ডেভেলপমেণ্ট অফিচাৰ, গোলাঘাট চাউথ ডেভেলপমেণ্ট ব্লক সৰুপথাৰ, তেওঁৰো চহী আছে। তাৰমানে এই যে গোটেই কাণ্ড কাৰখানাবোৰ কাম কাজ কৰিছে, এইটো অমৃত সৰোবৰ আঁচনি গোটেই তালিকাবোৰ আপোনালোকে লাগিলে লৈ ল'ব পাৰে। তেওঁলোকে অকল অমৃত সৰোবৰে দিয়া নাই, এই অঞ্চলসমূহত তেওঁলোকে যিটো জল জীৱন মিছনৰ তেওঁলোকে পাইপ লগাইছে, তাতে পাইপ পুতিছে, তাতে তেওঁলোকে বিদ্যালয় দিছে এই উৰিয়াম ঘাট অঞ্চলত, তাতে তেওঁলোকে বিদ্যুতৰ ব্যৱস্থা কৰিছে, তাত তেওঁলোকে ৰাস্তা ঘাট বনাইছে। আমাৰ এতিয়া প্ৰশ্ন হ'ল, এই গোটেই কামবোৰ কৰি থাকোঁতে কোন আছিলে? মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কোন আছিলে? মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোৱা 9.5 বছৰত বিজেপিৰ আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেও হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মন্ত্ৰী। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতেও এই বিভাগবোৰৰ দায়িত্বত কোন আছিলে? হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকৰ উদ্যোগতে সেই উৰিয়াম ঘাট অঞ্চলৰ এই মানুহবোৰক চৰকাৰৰ আঁচনি দিয়া হ'ল। এইবোৰ আঁচনিৰ ধন কাৰ? আমাৰ ধন, জনগণৰ ধন। জনগণৰ বিদেশীক যদি জনগণৰ ধন এনেকৈ দি হৰাট কৰে, তাৰ শাস্তি কোনে পাব লাগে? হিমন্ত বিশ্ব শৰ্মাই পাব লাগে। তেওঁ প্ৰথম পাব লাগে। এই যে জনগণৰ ধনৰ হৰাট কৰিছে, শাস্তি পাব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে। গতিকে এই কথা বতৰাবোৰ মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু বিভিন্ন বিষয় আমাৰ মাজলৈ আহি পৰিছে, বিশেষকৈ শেহতীয়াকৈ তেওঁলোকে যিবোৰ এই শেহতীয়াকৈ লাখপতি বাইদেউৰ আঁচনিত তেওঁলোকে কি কাম কৰিছে, লাহে লাহে ক'ম আমি। আজি এই 3টা বিষয় আপোনালোকৰ আগত অৱগত কৰিলোঁ। আৰু আমি অসমৰ জনগণক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কৰা যিটো ভয়াৱহ যিটো ৰাজনীতি, মেৰুকৰণ কৰিব লাগে, মানুহক ভয় খুৱাব লাগে। তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো কৈছিল 50 বছৰলৈ অসমৰ মানুহে অসমীয়া জাতি আৰু ভয় কৰিব নালাগে। সংকট মোচন হ'ল। 102টা সমষ্টিৰ তালিকা দি কৈছিলে, তাত আৰু কোনো চিন্তাৰ কাৰণ নাই। নিৰ্বাচন যেতিয়াই আহে, ওচৰ চাপি অহাৰ লগে লগে তেওঁ জাতিৰ সংকট দেখে। 24ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছিলে। 2026 চনৰ নিৰ্বাচনলৈ 6-7 মাহ থকাৰ আগত জাতিৰ সংকট দেখিছে। যোৱা 9.5 বছৰে কিন্তু জাতিৰ সংকটো নেদেখে। কৰণীয় সাংবিধানিক ন্যায়িক যিটো দায়িত্ব, সেই দায়িত্বও পালন নকৰে। গতিকে উচ্ছেদ সম্পৰ্কত অসম চুক্তিৰ মুখ্যমন্ত্ৰীয়ে ভালকৈ পঢ়ি ল'বলৈ দিছোঁ। অসম চুক্তিৰ 10 নম্বৰ দফা আৰু 11 নম্বৰ দফা পঢ়ি ল'ব। অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে। তাৰ পাছত আৰু আপুনি যি টি কথা নক'ব। অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব পৰা নাই, আৰু অসম চুক্তিৰ 10 নম্বৰ আৰু 11 নম্বৰ দফা লৈ ৰাজনীতি নকৰিব। 10 নম্বৰ দফাত বেদখল হ'লে কেনেকৈ উচ্ছেদ কৰিব লাগে, বিধিসন্মত পৰামৰ্শও আছে। আইন আৰু সংবিধানৰ দৃষ্টিভংগীৰে কেনেকৈ উচ্ছেদ কৰিব লাগে, সকলো কথা কোৱা আছে। ইয়াক লৈ ৰাজনীতি নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব বুলি কৈছে উচ্ছেদিত লোকসকলক, কি ক'ব এই বিষয়ে?
চক ভোটাৰ তালিকাৰ পৰা বিদেশী মানুহৰ নাম কৰ্তন কৰিব লাগিব বিদেশীক উচ্ছেদ কৰি তেওঁ মাটি কিয় দিছে আমাৰ প্ৰশ্ন বিদেশীক উচ্ছেদ কৰি তেওঁ কিয় তেওঁলোকক পুনৰ সংস্থাপন দি তেওঁলোকক ক্ষতিপূৰণ কিয় দিছে এইবোৰ দিয়াৰ পাছত এতিয়া ৰাজনীতি কৰি আছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যোৱা 9.5 বছৰে তেওঁলোকে কৰা নাই লোকসভাৰ নিৰ্বাচন 24 গ'ল 21ত বিধানসভা নিৰ্বাচন হ'ল তেতিয়াও তাৰ আগতো বিজেপি চৰকাৰ আছে তেতিয়াও ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিল তাৰ বিপৰীতে কাখন আনি তেওঁলোকে এইবাৰ নতুনকৈ নিৰ্দেশনা দি তেওঁ 59,500 যিসকল বিদেশীৰ নাম যিসকলৰ মানুহৰ নাম তেওঁলোকৰ বিদেশী ন্যায়াধিকৰণত তেওঁলোকৰ মানে গোচৰ চলি আছিলে তেওঁলোককো গোচৰ উঠাই দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে নিৰ্দেশনা দিছে তাৰমানে 59,500 মানুহক তাৰ সকলো হয়তো বিদেশী নহ'বও পাৰে যিসকল বিদেশী আছে তেওঁলোকক বিদেশী স্বদেশী সকলোকে তেওঁলোকে নাম ভৰাই দিলে ভোটাৰ তালিকাত এই কামটোৱে কৰি আছে অতিৰিক্ত 43 বছৰ বিদেশী বোজা জাপি দিয়াৰ এই প্ৰক্ৰিয়াটোত তেওঁলোকে এবাৰ চিলমোহৰ মাৰিলে বা এইটোত আগবাঢ়ি গৈছে গতিকে আমাৰ যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন সেই সম্পৰ্কত আমি স্পষ্ট দৃষ্টিভংগী কৰিছোঁ আমাৰ দৃষ্টিভংগী স্পষ্ট 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ নাম বিদেশী মুছলমান হওক হিন্দু হওক খ্ৰীষ্টিয়ান হওক শিখ হওক বৌদ্ধ হওক পাৰ্চী হওক নাম কাটিব লাগিব আৰু আমাৰ যিটো দেশজুৰি ইণ্টেনচিভ স্পেচিয়েল ৰিভিজনত যিটো কাম কৰি আছে ইণ্টেনচিভ ৰিভিজনত যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত কৰি আছে যে কোনোবা এগৰাকী ভোটাৰৰ নাম বিহাৰতো আছে আৰু অসমত যদি ব্যৱসায় কৰি আছে ভোটাৰ তালিকাত তেওঁৰো নাম সোমাব বিচাৰিছে তেওঁৰ পৰিয়ালৰ আন মানুহৰ নাম সোমাব বিচাৰিছে 26ৰ নিৰ্বাচনত সেই মানুহগৰাকী আৰু তেওঁলোকৰ মানুহক আনি ইয়াত ভোট দিয়াব খুজিছে পদপথৰ ব্যৱসায়ী আন বিহাৰ উত্তৰ প্ৰদেশ বা বেলেগ ৰাজ্যৰ মানুহ যিসকল কিবা কিবি সূত্ৰে অসমত আছে তেওঁলোকৰ নাম সোমোৱাই বা বেলেগ এটা সমষ্টিৰ মানুহৰ নামো যদি ধৰি লওক ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মানুহৰ এগৰাকী নাম নি তেওঁ দুলীয়াজানতো তেওঁৰ নাম সোমাব কৈছে এই যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বাধা দিব লাগিব আৰু এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব এইটোত আমাৰ স্পষ্ট দৃষ্টিভংগী আছে আৰু এই ক্ষেত্ৰত আমিও সকলোৱে খুব ভালকৈ নিৰীক্ষণ কৰি আছোঁ নাগৰিক সন্মিলনত কালি ছৈয়দা হামিদৰ এটা মন্তব্য লৈ আজি যথেষ্ট চৰ্চা চলিছে যে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই বা কি অপৰাধ বাংলাদেশী যদি অসমত থাকে এই বিষয়ত তেওঁৰ পৰা মন্তব্য লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ নাই আমাৰ দৃষ্টিভংগী স্পষ্ট আমি আমাৰ কাৰণে অসম চুক্তি গীতা কোৰাণ আৰু বাইবেল অসম চুক্তিয়ে কৈছে যে বিদেশী চিনাক্তকৰণ কৰিব লাগিব তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগিব আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব অসম চুক্তিৰ 5 নম্বৰ দফাই কৈছে আৰু সেই বিদেশীসকলৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ল 71 চনৰ 25 মাৰ্চ গতিকে বিদেশীক চিনাক্তকৰণ কৰি বিতৰণ কৰাৰ দায়িত্ব চৰকাৰৰ আমি কোনো বিদেশীৰ বোজা অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বিদেশীৰ চৰণীয়া পথাৰ অসম নহয় বিদেশীৰ ডাষ্টবিন অসম নহয় বিদেশীৰ প্ৰতি প্ৰেম ভাল পোৱা যদি থাকে মোদী ডাঙৰীয়াৰো যদি আছে গুজৰাটলৈ লৈ যাওক বেলেগৰো যদি আছে বেলেগলৈ লৈ যাওক বেলেগ ৰাজ্যলৈ লৈ যাওক আমি অসমে আৰু বিদেশীৰ বোজা ল'ব নোৱাৰোঁ অসমৰ যিসকল ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়া অসমীয়া মানুহ যিসকল আছে অসম চুক্তিৰ 6 নম্বৰ দফা মৰ্মে য'ত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে সেই মৰ্মে যাক সাংবিধানিক ন্যায়িক যিটো সুৰক্ষা দিব লাগে সেই সুৰক্ষা দিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আঁতৰি যোৱা নাই বিদেশীৰ নাম চিনাক্তকৰণ কৰিব লাগিব তালিকাৰ পৰা বহিষ্কাৰ কৰিব লাগিব আচলতে নাগৰিক সমাজত ছৈয়দা যি আচলতে যোনেই নকক লাগিলে বিদেশীৰ নাম কৰ্তন কৰিব লাগিব বহিষ্কাৰ কৰিব লাগিব আমি এই ইস্যুত কেতিয়াও কোনো কথাত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ কিন্তু স্পষ্ট কথা আমাৰ স্পষ্ট দৃষ্টিভংগী চাওক অসম জাতীয় পৰিষদৰ স্পষ্ট দৃষ্টিভংগী অসম চুক্তি মৰ্মে বিদেশী চিনাক্তকৰণ হ'ব লাগিব বহিষ্কাৰ হ'ব লাগিব বিদেশীয়ে তাৰ নামত ধৰ্ম তাৰ নামত জাত পাত হ'ব নোৱাৰিব কোনো ব্যক্তি বিশেষ কোনোবা চৰকাৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী কোনেও বিদেশীক পৃষ্ঠপোষকতা কৰা কোনো মানুহে XYZ যোনে নহওক বিদেশীক অসমত ৰাখিবলৈ অধিকাৰ দিবলৈ লোৱা কোনো ষড়যন্ত্ৰ লক্ষ্য উদ্দেশ্যৰ আমি দুৰ্ঘৰ বিৰোধী কোনো কাৰণতে হ'বলৈ নিদিওঁ বিষয়টো আছিল যে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব হোৱা নাই বুলি মন্তব্য কৰিছিল ছৈয়দা হামিদে খৰ্ব যদি নাই কৰা তেতিয়াহ'লে চৰকাৰে নাই কৰা হিমন্ত বিশ্ব শৰ্মাই নাই কৰা সেইটো যদি ধৰা পৰিছে তেতিয়াহ'লে বিজেপিয়ে কোনে 11 বছৰ 9.5 বছৰ অসমত দেশত 11 বছৰতকৈ বেছি বিজেপিৰ চৰকাৰ
অধিকাৰ যদি অবৈধ বিদেশীৰ অধিকাৰ যদি কাঢ়ি লোৱা নাই খৰ্ব নাই কৰা বিজেপি নাই কৰা কৰিব লাগে এইটোতো দাবী দেশৰ সংবিধানে কি কৈছে স্বদেশীসকলৰ অধিকাৰ ৰক্ষা কৰিব লাগে আৰু বিদেশীসকলক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগে বিদেশীৰ অধিকাৰ কৰ্তন কৰিব লাগে সংবিধানেতো স্বদেশীসকলৰ নামতে শপত ল'বলৈ দিছে সুযোগ দেশৰ নাগৰিকক অধিকাৰ দিব লাগিব গতিকে এইটো কথা দেশৰ সংবিধানে স্পষ্টকৈ কৈছে কোনো যদি বিদেশীৰ অধিকাৰ ৰক্ষা কৰি থকা পৰিৱেশ হৈছে কোনে কৰিছে বিজেপিয়ে কৰিছে দিল্লীতো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ আমি বিদেশীৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছোঁ চিনাক্তকৰণ কৰিব কৈছোঁ বহিষ্কাৰ কৰিব কৈছোঁ আৰু কৈছোঁ যে ইয়াত মানুহ অসমৰ মানুহ আমি অধিকাৰ পাব লাগিব 20 বছৰৰ বিদেশীৰ বোজা আমি দেশৰ হৈ ল'লোঁ মানৱীয়তাৰ কাৰণে ল'লোঁ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ কাৰণে ল'লোঁ কাৰণ 71 চনৰ আগত বাংলাদেশ নাছিলে পাকিস্তান আছিলে চুক্তি কৰিলে পাকিস্তান আজি যদি 71 আগৰ মানুহক যদি বিতৰণ কৰিব লাগে সেটো পাকিস্তানলৈ কৰিব লগা হ'লে যিটো আজিলৈকে সম্ভৱ নহয় আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে সিলমোহৰ মাৰি দিলে যে 71 ভিত্তি বৰ্ষটো আমি মানিব লাগিব তাৰ পাছত এটুক লৈ ডিবেট নাই এটু খালি কাৰ্যকৰী কৰিব লাগে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে কোৱা যিটো কথা হেতু মানিব লাগে আৰু হেতু কাৰ্যকৰী কৰিব লাগে কিন্তু সৈয়দা হামিদে যিটো মন্তব্য কৰিছে কিমান দূৰ গ্ৰহণযোগ্য আপুনি কি কোনো কাৰণত গ্ৰহণযোগ্য নহয় কোনো কাৰণত বিদেশীয়ে চক আমি বিদেশীৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী স্পষ্ট 71-25 মাৰ্চৰ পিছৰ বিদেশী অসমৰ পৰা যাব লাগিব বিদেশীৰ যদি অধিকাৰ পাইছে কোনোবাই যদি কৈছে যে বিদেশী অধিকাৰ ভোগ কৰি আছে বিদেশীৰ অধিকাৰ কাঢ়ি লোৱাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আৰু বিদেশীসকলক তুষ্টিকৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ভোট ল'ব খুজিছে তুষ্টিকৰণৰ সীমা কেৱল মাত্ৰ কোনোবা ধৰ্মক লৈ সীমাবদ্ধ থকা নাই হিমন্ত বিশ্ব শৰ্মাৰ তুষ্টিকৰণৰ ৰাজনীতি সীমাৰ পৰিধি পাৰ হৈ এতিয়া বিদেশীসকলক তুষ্টিকৰণ কৰি তেওঁলোকৰ পৰা ভোট লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে আজি সভা আপোনাৰ অজিত ভূঞা আছিলে অজিত ভূঞা ওচৰত আচলতে এনেকুৱা ধৰণৰ কথা ক'বলৈ তেওঁ সুবিধা পালে কি ক'ব না চক আমাৰতো দলৰ দৃষ্টিভংগী স্পষ্ট আমি আৰম্ভণিৰ পৰা নীতি আদৰ্শত অলপো ইফাল সিফাল হোৱা নাই আজিও আমাৰ দৃষ্টিভংগী আপোনালোকৰ আগত আমাৰ দলৰ ফালৰ পৰা দৃষ্টিভংগী স্পষ্ট ৰূপত প্ৰকাশ কৰিছোঁ বিৰোধী ঐক্যক লৈ আজি আপোনালোকৰ এখন বৈঠকৰ কথা কৈছে কেতিয়া আজি সন্ধিয়া 4 বজাত হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত আমাৰ বিৰোধী অসম সন্মিলিত মৰ্চাৰ সভা অনুষ্ঠিত হ'ব তাত কংগ্ৰেছৰ কোনোবা আহিব নেকি এতিয়া অসম সন্মিলিত মৰ্চাত এতিয়ালৈকে তেখেতসকলে আমাৰ লগত চামিল হৈ থকা নাই কিন্তু বাকী কথা বতৰাবোৰ কেনেকৈ কি হয় সভা অনুষ্ঠিত আৰম্ভ হোৱাৰ লগে লগে বাকী কথা বতৰাবোৰ আমি গম পাম যেহেতু নিৰ্বাচন কেন্দ্ৰিকে হয়তো আলোচনা হ'ব কিয়নো প্ৰাৰম্ভিক সময় প্ৰেক্ষাপট তেনেকুৱা গতিকে তেওঁলোক অহাৰ কি ধৰণৰ সম্ভাৱনা বা আলোচনা কি ধৰণৰ হোৱাৰ পৰিৱেশ এটা আছে চক কি আলোচনা হ'ব আমি সভাখন হোৱাৰ পিছতহে ক'ব পাৰিম বা কি হ'ব কোন আহিব কোন থাকিব নাথাকিব সকলো সভাখন অনুষ্ঠিত হোৱাৰ লগে লগে গম পাম গতিকে এতিয়া বেছি আগতীয়া হ'ব মই কথাবোৰ আৰু বেছি সময় নাই পূৰ্বানুমান কৰি মই কথাবোৰ কোৱাতকৈ সভা অনুষ্ঠিত হোৱাৰ পিছতে মই ভাবোঁ যে এই বিষয়বোৰ আমি এড্ৰেছ কৰিলে খুব ভাল হ'ব মানে জাতীয় পৰিষদৰ স্থিতি কেনেধৰণৰ হ'ব বা গোটেই মিত্ৰতাক লৈ পেলাই কেনেধৰণৰ আমাৰ স্থিতিটো স্পষ্ট আছে আগৰ পৰাই ঐক্যবদ্ধভাৱে যুঁজিব লাগে তাৰ বিকল্প নাই সেইটো স্থিতি আমি এক কথা কোৱাৰ মানুহ এবাৰ ক'লোঁ আৰু সলনি নহয় AIDF বিৰোধী সকলো দলসমূহক এটা অফাৰ দিছে যে তেওঁলোককো ল'ব লাগে চাবিল কৰিব লাগে বিজেপিৰ এজেণ্ডা মতে কথা কৈ আছে যোৱা নিশা তাৰ যিদিনাখন কৈছে তাৰ আগদিনাখন চাগে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমললৈ ফোন কৰি কৈছে যে আজমল চাহাক আপুনি এবাৰ এনেকৈ কৈ দিয়ক অলপ ৰাজনৈতিক পৰিৱেশটো বেলেগ ধৰণৰ বেলেগ ফালে যায় নেকি সেইটোতো সকলোৱে জানে এই ভিতৰুৱা গোপন বুজাবুজি গোপন যিটো ইলু আছে হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমল সেই ইলুৰ প্ৰভাৱতেতো মাদানী অসমলৈ আহিছে মেহমুদ মাদানী গতিকে এইটো আৰু আলোচনাৰ বিষয় নহয় আজমল চাহাব কাৰ এজেণ্ট কি কৰিছে ব্যৱসায় কেনেকৈ চলাই আছে কাৰ আশীৰ্বাদ লৈ আৰু মেহমুদ মাদানীক কেনেকৈ অসমলৈ এণ্ট্ৰি কৰাব খুজিছে এইবোৰ স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল ৰাজনীতিবিদ বুলি মই জনা নাছিলোঁ থেংক ইউ ধন্যবাদ